বন্ধুসকল মায়াবিনী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি সঁচাকৈ বহুত ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যোৱা খণ্ডত আমি দেখিবলৈ পাওঁ যে মায়াই অফিচলৈ কাম কৰিবলৈ যায় আৰু মায়াক অফিচত দেখি মোমায়েকে অনুৰাধক তাইক কোনে কামত ৰাখিছে ইয়াৰ বিষয়ে সোধে আৰু তেতিয়া অনুৰাধে সিয়ে যে মায়াক কামলৈ মাতিছে ইয়াৰ বিষয়ে কয়। এতিয়া মায়াবিনী ধাৰাবাহিকখনৰ আজিৰ খণ্ডত আমি দেখিবলৈ পাম মোমায়েকে পুনৰ অনুৰাধক মায়াক কামৰ পৰা উলিয়াই দিয়াৰ কথা ক'ব, কিন্তু অনুৰাধে মোমায়েকৰ কথা অমান্তি কৰিব আৰু যাৰ বাবে মোমায়েকে বহুত আঘাত পাব আৰু তেওঁ ইয়াৰ বিষয়ে কাঞ্চনক কয় আৰু কাঞ্চনে তেওঁক মায়াৰ ওপৰত প্ৰতিশোধ লোৱাৰ বিষয়ে কয়। এতিয়া বাৰু মোমায়েকে মায়াৰ ওপৰত কি ধৰণে প্ৰতিশোধ ল'ব জানিবলৈ পাব আপোনালোকে মায়াবিনী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। এইফালে মায়াবিনী ধাৰাবাহিকখনৰ যোৱা খণ্ডটিত আমি দেখিবলৈ পাওঁ অনুৰাধত ঘৰত নথকাত তুষাৰ ৰিয়ানৰ ওচৰলৈ যায় আৰু তাক পুনৰ ড্ৰাগছৰ যোগান ধৰে। এতিয়া মায়াবিনী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত আমি দেখিবলৈ পাওঁ তুষাৰ অহা কথাটো মায়াই গম পাব। এতিয়া মায়াই তুষাৰক কি ক'ব? সঁচাকৈ মায়াবিনী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আপোনালোকৰ কোন কোন মায়াবিনী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি চাবলৈ অধীৰ অপেক্ষা ৰৈ আছে কমেণ্ট বক্সত নিশ্চয় কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে প্লিজ এটা লাইক দি যাব আৰু এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।